মৃত্যুক দেখিছা? দেখা নাই। মই দেখিছোঁ। কি? ক'ত? নিমাতী ঘাটত। জীৱন দুদিনীয়া, কিন্তু এয়া যে অবিশ্বাস্য। এনেকৈ আহেনে মৃত্যু? যুগে যুগে নিমাত হৈ থকা নিমাতী ঘাটে আজি ৰূপ সলালে। ব্ৰহ্মপুত্ৰৰ উত্তাল লহৰত হেৰাই গ'ল মুঠি মুঠি জীৱন। কি যে ভয়াৱহ এই দৃশ্য। সেই কণমানি শিশুটি দৈৱক্ৰমে ৰক্ষা পৰিলোঁ। চকুৰ সন্মুখত মৃত্যুৰ বিকট কিৰিলি। ভৰা লুইতৰ পানীৰ মাজত কক বকাই আছো এখন বিধ্বংসী নাৱৰ ভিতৰত। চিঞৰ বাখৰ কান্দোনৰ ৰোল, হে প্ৰভু ৰক্ষা কৰা। মা মৰিলো মোক বচোৱা, চকুৰ আগত আউসীৰ আন্ধাৰ। কেনেকৈ যে বাচি আহিলো, কিন্তু এৰি থৈ আহিলো কতজন সহযাত্ৰীক। হেৰাই গ'ল লুইতৰ বুকুত কতজনৰ আতুৰ আত্মা, জাহ গ'ল কতজনৰ সপোনৰ কাৰেং। কিন্তু ইয়াৰ বাবে দায়ী কোন? জল পৰিবহণ বিভাগ নে উন্নয়নৰ ঢাক ঢোল বজাই আত্মগৌৰৱ কৰা সেই চৰকাৰী বিষয়ববীয়াসকল? নে সেই নাৱৰীয়াজন? নে সেই দুৰ্ভগীয়া যাত্ৰীসকল যিয়ে নভবাকৈয়ে জীৱন হেৰুৱালে? কোনে দিব ইয়াৰ উত্তৰ? পাৰিবনে চৰকাৰী সমবেদনা দুটামান টকাই পুনৰ এটা জীৱন ঘূৰাই দিব?